हेलो फ्रेंड्स, वेलकाम टू आवर कोचिंग सेंटर। आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব। জেনাৰেল নলেজৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো। আসাম পুলিচৰ গ্ৰেড 4 এক্সামৰ কাৰণে কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট হয়। চাও কোৱেশ্চন নম্বৰ 1, হেমকোষ কোনে ৰচনা কৰিছিল? ইয়াৰ আনসাৰটো হৈছে হেমচন্দ্ৰ বৰুৱাই। হেমচন্দ্ৰ বৰুৱাই হেমকোষ ৰচনা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, অসম দিৱস কেতিয়া পালন কৰা হয়? বহুত ইম্পৰ্টেন্ট হয়। ইয়াৰ আনসাৰটো হৈছে 2 ডিসেম্বৰ। 2 ডিসেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, কোন বছৰত অসমত প্ৰথম তেল খনন কৰা হৈছিল? ইয়াৰ আনসাৰটো হৈছে 1867 চনত। 1867 চনত অসমত প্ৰথম তেল খনন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, গোৱালপাৰাৰ কোনটো পাহাৰত কোৱাৰ্টছ পোৱা যায়? ইয়াৰ আনসাৰটো হৈছে পঞ্চৰত্ন পাহাৰত। গোৱালপাৰা জিলাৰ পঞ্চৰত্ন পাহাৰত কোৱাৰ্টছ পোৱা যায়। পৰৱৰ্তী প্ৰশ্ন, অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো? ইয়াৰ আনসাৰটো হৈছে ডিগবৈ তেল শোধনাগাৰ। অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটো হৈছে ডিগবৈ তেল শোধনাগাৰ। পৰৱৰ্তী প্ৰশ্ন, কোচসকলৰ আটাইতকৈ বিখ্যাত ৰজাজন কোন আছিল? ইয়াৰ আনসাৰটো হৈছে নৰনাৰায়ণ। কোচসকলৰ আটাইতকৈ বিখ্যাত ৰজাজন আছিল নৰনাৰায়ণ। পৰৱৰ্তী প্ৰশ্ন, কুণ্ডিল নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ আনসাৰটো হৈছে চুতীয়াসকলে। চুতীয়াসকলে কুণ্ডিল নগৰ প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, কোনটো জনজাতিয়ে বাইখ পূজা উদযাপন কৰে? ইয়াৰ আনসাৰটো হৈছে ৰাভাসকলে। ৰাভাসকলে বাইখ পূজা উদযাপন কৰে। পৰৱৰ্তী প্ৰশ্ন, লাই হাৰাওৱা কোনটো সম্প্ৰদায়ৰ মুখ্য উৎসৱ? কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয়, বাৰে বাৰে ৰিপিট হৈ থাকে। ইয়াৰ আনসাৰটো হৈছে মণিপুৰীসকলৰ। মণিপুৰীসকলৰ মুখ্য উৎসৱ হৈছে লাই হাৰাওৱা। পৰৱৰ্তী প্ৰশ্ন, চাহ জনজাতিৰ প্ৰথমজন সাহিত্য পেঞ্চনাৰ কোন? ইয়াৰ আনসাৰটো হৈছে মেঘৰাজ কৰ্মকাৰ। মেঘৰাজ কৰ্মকাৰ হৈছে চাহ জনজাতিৰ প্ৰথমজন সাহিত্যিক পেঞ্চনাৰ। পৰৱৰ্তী প্ৰশ্ন, সোৱণশিৰি নদীখন কোনটো ধাতুৰ বাবে বিখ্যাত আছিল? ইয়াৰ আনসাৰটো হৈছে সোণ। সোৱণশিৰি নদীখন সোণ ধাতুৰ বাবে বিখ্যাত আছিল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ চাহ উদ্যান ক'ত অৱস্থিত? ইয়াৰ আনসাৰটো হৈছে কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাঁৱত। কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাঁৱত অসমৰ চাহ উদ্যান অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটী শোধনাগাৰ কাৰ সহযোগত স্থাপন কৰা হৈছিল? ইয়াৰ আনসাৰটো হৈছে ৰোমানিয়া চৰকাৰ। ৰোমানিয়া চৰকাৰৰ সহযোগত গুৱাহাটী তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ খাৰুৱা তেলৰ উৎপাদনত অসমৰ স্থান কিমান? ইয়াৰ আনসাৰটো হৈছে তৃতীয়। ভাৰতৰ খাৰুৱা তেলৰ উৎপাদনত অসমৰ স্থান হৈছে তৃতীয়। পৰৱৰ্তী প্ৰশ্ন, অসমৰ বৃহত্তম কয়লা খনিটোৰ নাম কি? ইয়াৰ আনসাৰটো হৈছে মাকুম কয়লা খনি। অসমৰ বৃহত্তম কয়লা খনিটোৰ নাম হৈছে মাকুম কয়লা খনি। পৰৱৰ্তী প্ৰশ্ন, গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ আনসাৰটো হৈছে যোৰহাট জিলাত। গিবন বন্যপ্ৰাণী অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, তামৰাঙ্গা বিল কোনটো জিলাত অৱস্থিত? ইয়াৰ আনসাৰটো হৈছে বঙাইগাঁও। তামৰাঙ্গা বিল বঙাইগাঁও জিলাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, উৰপদ বিল কোনটো জিলাত অৱস্থিত? ইয়াৰ আনসাৰটো হৈছে গোৱালপাৰা। গোৱালপাৰা জিলাত উৰপদ বিল অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ জলমানৱ বুলি কাক জনা যায়? ইয়াৰ আনসাৰটো হৈছে ৰাজেন্দ্ৰ সিং। ৰাজেন্দ্ৰ সিঙক ভাৰতৰ জলমানৱ বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ অৰণ্য মানৱ বুলি কাক জনা যায়? ইয়াৰ আনসাৰটো হৈছে যাদৱ পায়েং। যাদৱ পায়েঙক ভাৰতৰ অৰণ্য মানৱ বুলি জনা যায়।